নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আৰু আজি কাইলৈ যিহেতু লক্ষী পূজা পাৰ হৈ গ'ল, আৰু এতিয়া মানে ভাইটিক মই ৰাতিপুৱা ফোন কৰি মাতিছিলোঁ প্ৰসাদ খাবৰ কাৰণে। আৰু ময়ো অকণমান মানে ঘৰৰ পৰা ওলাই আহিছিলোঁ আমাৰ আইতাহঁতৰ ঘৰলৈ। আৰু আইতাহঁতৰ ঘৰৰ পৰা এতিয়া মই ঘৰলৈ ঘূৰি যাওঁতে ভাইটিক লগ পাই গ'লোঁ। আৰু সেয়া দেখিছে, ভাইটিয়ে কেশৱক চাইকেলত উঠাই ধুনীয়াকৈ গৈ আছে আগে আগে, আৰু মই যিহেতু পিছে পিছে গৈ আছোঁ। আৰু আমাৰ মনোজে সেয়া পাছে পাছে আহি আছে। আৰু এইফালে মানে আমাৰ আইতাহঁতৰ আগফালখন গোটেই সেউজীয়া পৰিৱেশ, গোটেই ধাননি, দেখিও ভাল লাগে, থাকিও ভাল লাগে। আৰু আমাৰ এইফালে মানে ইমানেই দুৰ্গা পূজাৰ আগৰ পৰা ইমানেই বৰষুণ দি আছে, মানে ইমানেই বৰষুণ দিছে, গোটেই মানে ৰাস্তা পদূলিবোৰ চাওকচোন, ইমান বোকা, বহুত বোকা হৈ গৈছে। চাওক ৰাস্তা পদূলিবোৰ একদম মানে যাব নোৱাৰা অৱস্থা। চাইকেল এখন যাব নোৱাৰে, গাড়ী যাব নোৱাৰে, বাইক এখনো যাব নোৱাৰে, ইমানেই মানে বেয়া হৈ গৈছে ৰাস্তা পদূলিবোৰ। কেতিয়ানো ৰ'দ দিয়ে তাকেহে আৰু দেই, কেতিয়ানো এইবোৰ শুকায়, হয়নে মনোজ? কি ক? ৰ'দ দিবলৈ কওঁ, আৰু বৰষুণ দি হৈ গ'ল আৰু ইমানেই। আৰু এতিয়া আমি ঘৰলৈ গৈ আছোঁ, আৰু ঘৰলৈ গৈ লওঁ, তাৰপিছত তোমালোকক সকলোকে লগ পাই আছোঁ। আৰু মই যিহেতু আইতা ঘৰৰ পৰা ঘৰ আহি পাই গ'লোঁ এতিয়া। আৰু এতিয়া ভাইটিক মই চাহ তাহ বনাই মেলি ধুনীয়াকৈ খাবলৈ দিছোঁ, লগতে মই লৈছোঁ খাবলৈ। এয়া চাওকচোন বাৰু, এইফালে হৈছে প্ৰসাদ, এইটো প্ৰসাদ দেখিছে, এয়া প্ৰসাদ কেশৱে মোমায়েকক দিছোঁ খাবলৈ, ই পটাপট খাই আছে প্ৰসাদ দেখিছে। আৰু এইফালে আছে, এয়া দেখিছে পাপৰ, এইখিনি পাপৰ হৈছে। আৰু এয়া কাপত চাহ আছে, লাল চাহ হয়। আৰু এইফালে আছে মেৰিগোল্ড বিস্কুট। আৰু আমি যিহেতু মানে কেশৱে যিহেতু সৰুৰ পৰাই মেৰিগোল্ড খায়, আৰু লগতে আমিও খাওঁ, আৰু সেয়েহে মানে ঘৰুৱা যিবোৰ আলহী আহে সিহঁতক মেৰিগোল্ড, পাপৰ চাপৰ বা কিবা কিবি লগত চাহ দিয়া হয়। আৰু এতিয়া আমি চাহকাপ খাই লওঁ। আৰু কেশৱে যিহেতু মোমায়েকক দেখি একদম কান্দি কান্দি ভিতৰলৈ গুচি গৈছে, মোমায়েকৰ ঘৰলৈ যাব লাগে। আৰু সেয়ে এতিয়া ভাইটি চাহ খাই ল, চাহকাপ। এয়া সি মোবাইল টিপি আছে ধুনীয়াকৈ বহি। চাহকাপ খাই ল কেশৱ, ৰ'বা চাহ অকণ খাই লোৱা আকৌ। আৰু এয়া ভাইটি এতিয়া যাবলৈ ওলাই গ'ল, লগতে কেশৱো ওলাই গ'ল যাবলৈ। আৰু সেই বেগটো দেখিছে, বেগটোত কেশৱে চাওকচোন বাৰু গাড়ী ভৰাই লৈছে। গাড়ী, চেণ্ডেল আৰু কিবা কিবি আছে, হয় নাই? অঁ হ'ব, গৈ থাকা। এইটো কেশৱহঁতি গৈছে। অ' কেশৱ, তাত গৈ কান্দি নাথাকিবা আকৌ দেই। আৰু জ্বৰ উঠিলে দৰৱটো খাই ল'বা দেই। অঁ, এয়া ভাইটিহঁতি যাবলৈ ওলাই গ'ল এতিয়া, আৰু গৈ আছে, সি চাইকেল ষ্টাৰ্ট দিলেই। অঁ, আৰু কেশৱ এতিয়া মোমায়েকৰ ঘৰলৈ গুচি গ'ল ভাইটিৰ লগত। আৰু মই এতিয়া ঘৰত অকলে আছোঁ। আৰু যিহেতু কেশৱ গুচি গ'লে মনটো বহুত বেয়া লাগে, আৰু অকলশৰীয়া যেন মনত ভাৱ এটা আহি থাকে। আৰু সেয়েহে আৰু কেশৱৰ মানে জ্বৰো আহি আছিলে, সেয়ে জ্বৰৰ দৰৱ দি পঠিয়াইছোঁ খাবলৈ। যদি জ্বৰ চৰ কেনেকৈ উঠি যায় সি দৰৱ খাব। আৰু আজিলৈ ভিডিঅ'টো ইমানেই আছিল, লগ পাম অন্য এটা ভিডিঅ'ত।